আমার দাদু করে DJ yo man DJ yey শেষ খেলা ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু আজি আমি অলপমান বেলেগ ঠাইত যাবলৈ ওলাইছোঁ মানে বহুত দিনৰ মূৰত কলেজৰ বন্ধুবিলাক পাইছে লগ হ'ব বোলে আজি তো বলক আজি ক'ত ক'ত যাম আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই যাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ ভাবছিলোঁ মোৰ বাইকখন লৈ যাম কিন্তু মোৰ বাইকৰ কণ্ডিশ্যন একদম বেয়া আপোনালোকক দেখাই আছোঁ অলপ পিছত আৰু আমাৰ গাঁৱৰ ভিতৰত সোমোৱা ৰাস্তাটো ইমান বেয়া যাৰ কাৰণে মানে একদম বাইকখন ওলোৱা নাযায় তো এতিয়া গম পাব দেখা পালে বাইকখনৰ কি অৱস্থা হৈ আছে মোৰ এইটো হৈছে মোৰ বাইকৰ অৱস্থা চাওক মানে ঘাট ৰাস্তাৰ অৱস্থা একদম দুইফালেদি আৰু পানীৰ পাইপ বহাবৰ কাৰণে পূৰা বঢ়িয়াকৈ খান্দিছে একদম ৰাস্তাৰ অৱস্থা বেয়া এতিয়া কেনেকৈ বাইক লৈ যাবি কচোন ক এয়া হৈছে মাকেৰি এয়া হৈছে মনিন আমাৰ ডাঙৰে এত লেজি মানুহ বে কোন সোনকে 1.5 ঘণ্টা মেনা হ'ল এখনে আহি পাইছে ইমান লেজি থাকে মানুহ হা বলক এতিয়া ক'ত ক'ত যাওঁ আৰু আজি নেকি আজি মোক ব্লগ বনোৱা সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ এইয়া চলিমাখা ওলাইছে গিটাৰে থিটাৰে লৈ আৰু বা কি লৈ ওলাইছে এ পৰ্ণবৰ গাড়ীখন খালী ঐ একটা ৰাস্তাত আপি উঠাই লো মই একলা যাম খালটো কথা নহয় মুঠে বৰ ব্লেংক যাব নোৱাৰি চলিগিলা চা আৰু কি লৈ ওলাইছে এ আজি 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 কি বেলেগ হ'ব নেকি কিবা চলিকেইটাক দেখিলে ভয় লাগে ৰে ডেঞ্জাৰ বাবা চ বলক এতিয়া আমি যাই আছোঁ ক'ত যাম ৰে ক'ত হাতীগাঁও মজা ৱেডাৰ আছে ৱেডাৰটা আমি এই ৱেডাৰত বাইক লৈ ৰাইডিঙত ওলাই যোৱাৰ মজাই বেলেগ এইটো হৈছে হাতীগাঁও পাহাৰ আগৰ অৱস্থা এনেকা মজা পৰিৱেশত কি কম আৰু দেই আহি পালোঁ হাতীগাঁও আৰু এইখন হাতীগাঁও ফিল্ড তাৰপিছত এই হৈছে ধীৰাজ কামিং ফ্ৰম হিমাচল প্ৰদেশ এই যে পাহাৰখন দেখা পাই আছা এই পাহাৰখনত ৰ'দ দি আছে কিন্তু মোৰ এটা ভিডিঅ'ত হয়তো চাগে ইমান ভালকৈ দেখা নাপাব পাৰে আৰু আমি ঝৰ্ণা পামেই আৰু অলপ পিছতে এয়া হৈছে গাঁৱলীয়া পৰিৱেশ কি চালিয়া জেগা ইয়াতে এখন জাখা নহ'লে জাল লৈ মাছ মাৰি থকাই ভাল আছিল ফাইনেলি আমি আহি পালোঁ হাতীগাঁও বাজাৰ চৰি হাতীগাঁও বাজাৰ নহয় হাতীগাঁও ঝৰ্ণা এই তলেদি ঝৰ্ণা এটা যাই আছে দেখাই নাপায় আৰু এতিয়া মই চালোঁ পূৰা পানী হৈছে কিন্তু আমি যদি পানী পৰে আমি ক'ত লুকাব লাগিব জানা এইটা এই চুঙাটাত আমি থাকিব লাগিব কাৰণ উপায় নাই চলিগিলা একো লৈয়ে অহা নাই ছাতি থাতি বান্ধে কেনেকুৱা লাগিল ৰাস্তাটো এইগিলাই উপভোগ কৰিব লাগে হয় নে নহয় যি বৰ্তমান আমাৰ এতিয়া কি হৈ আছে চেল্ফি হৈ আছে ফটোশ্বুট হৈ আছে আৰু অমিত দে অলপমান হেণ্ডচাম হ'ব খুজি আছে ছিংগল মানুহ না কিজান এই চেল্ফিখনতে যদি কাৰোবাৰ ষ্টেটাছত যদি আপি থাপি পতে আৰু তাৰ না অমিত দা হয় না নহয় আপি পতিবা যেনেকৈ নহওক লাগে আমাক বৰ্তমান অমিত দাৰ বিয়া কৰিবৰ কাৰণে আপি লগা হৈ আছে মোৰ ভিডিঅ'টোত যদি কাৰোবাক খালী আছা কমেণ্ট কৰি দিবি হাতীগাঁও পৰিৱেশ লেটছ গো Hey! DJ yo man DJ yey আমি আমাৰ লক্ষ্য স্থানলৈকে আহি পালোঁ এতিয়া হাতীগাঁও জৰা লেটছ গো বেয়া দুখ পালোঁ ৰে মই অলপমান পৰি শ্লিপ কৰি কেনে আহি পালোঁ আমি হাতীগাঁও নিজৰাত ইয়াত মাছ মাৰা নিষেধ বুলি লেখা আছে নহ'লে জৰিমনা 5,000 টকা এয়া চাওক কি মজা জেগা একদম মজা জেগা আমাৰ লক্ষ্য স্থানত আমি আহি পাই খুব ভাল লাগিল দুখ পালোঁ ৰক্ত ওলাই গ'ল
পৰ্ণমে কথা গা ধুবৰ কাৰণে ৰেডি হ'ল। এই আৰু চলিগিলা এখন কি উৎপাত কৰিব আৰু কোনো ঠিক নাই আৰু তাই কেতিয়া ক'ত জাপ পাই কোনো ঠিক নাই দেই। এনজয় হৈ আছে, এনজয় দেখ না কেণ্ডেল বডিৰ ডান্স। এয়া হৈ আছে খানাৰ যা যোগাৰ, মাংস, তাৰপিছত এই হৈছে পিঁয়াজ। অমিতা আৰু প্ৰণৱ আমাৰ স্পেচিয়েল ৰান্ধনি একদম। আৰু এই চাৱাটা জাগাত নাথাকে বুজি পাইছা না, খালি খচ্চৰ নিচিনা কৰি বেৰাই থাকে। বান্দৰ চাৱা ষ্টভ জ্বলি গৈছে, তাৰপিছত এয়া মিঠাতেল কেৰাহীত পৰি গৈছে। এতিয়া আমাৰ দানাৰ কাৰণে ৰেডি হৈ আছে। এই পৰিৱেশত আহি পাথৰৰ ওপৰত মাংস বনাই খোৱাৰ মজা বেলেগ। কি কওঁ অমিতা, কি কওঁ অমিতা? বঢ়িয়া না? আৰু এই ভদ্ৰ চলিতা এনেকা আহি ভদ্ৰ হৈ বহি থাকো আৰু উঠা উঠি নাই বুজিছা। যাই বেছি ভদ্ৰ কৰি থাকে তাক ফাইন ভৰিব লাগিব বুজিছা। অমিতা এটা আমাৰ চেলেঞ্জ, যাই বেছি ভদ্ৰ হৈ থাকে তাক ফাইন ভৰিব লাগিব। আজি অতিথি যাবাত ভাত খুৱাব লাগিব আমাক। জোগাৰ দে জোগাৰ দে জোগাৰ দে জোগাৰ দে। এয়া মাংস দি আছে, এয়া 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 আমাৰ মাংস হৈ গেল। পৰঠাগিলা দেখা তো, পৰঠাগিলা দেখা একবাৰ। এইগিলা পৰঠা হৈ গেল আমাৰ। এয়া বান্তি চুইমিং পুলত গৈছে। আৰু এয়া আমাৰ কলপাত, আমি কলপাতত এসাঁজ খাম, একেলগে খাম। ৰান্ধনীয়ে বঢ়িয়াকৈ মাংস বনাই দিছে, আমাৰ মিউজিক চিষ্টেম চলি আছে। এটাও এৰি দিয়া নাই, আমি এটাও এৰি দিয়া নাই। আপোনালোকে কি কয় গাইজ? গাইজ আপোনালোকে চাওক চাওক চাওক, এয়া চাওক, এয়া মুনিন 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 মুনিন। এয়া আমাৰ যা যোগাৰ হৈ আছে, এয়া যা যোগাৰ হৈ আছে খানাৰ পুৰা একদম। আমি আজি একদম ট্ৰেডিশ্যনেল খানা খাম, ট্ৰেডিশ্যনেল। চাতুৰি আছে, চাতুৰি আছে। বান্তি অলপ পানী দে, পানী দে, বান্তি অলপ পানী দে। এয়া মাংস। মই জানাত য'ত পলিউশ্যন নাথাকে তাতে পখিলা থাকে বুলি জানো আৰু শুনিছিলোঁ। তো ইয়াতে পলিউশ্যন নাই কাৰণে চোৱা, ইয়াতে পখিলা দেখা পোৱা যায়। আজিকালিতো আমাৰ গাঁৱে ভূঞে পখিলা নোহোৱা হৈ গৈছে প্ৰায়। বহুত আছিল অলপ আগতে ইয়াতে, কিন্তু এতিয়া নোহোৱা হৈ গ'ল। গাইজ আমাৰ খাৱা দাৱা প্ৰায় হয়ে আৰু। চাৱাগিলা দেখ না খাই আছে এখনো, ইহঁতৰ হোৱাই নাই। মোৰ হৈ গ'ল। এটা আচলতে কি হৈছে কত, এই জৰাটাৰ যি চাউণ্ড নাই, এই চাউণ্ডৰ কাৰণে কাৰোবাক কথা ক'লে হয়তো চাগে ভিডিঅ'টোত ইমান মাত্ৰা জোৰে ভালকৈ নাহিব পাৰে। কাৰণ মানে পানীৰ চাউণ্ডটা বহুত বেছিকৈ আহি আছে এতিয়া। আৰু আমি পূৰা একদম মজাকৈ খাই বৈ ল'লোঁ। এতিয়া হয়তো সিহঁতে অলপমান গা ধুব, মোৰ গা ধুব মন নাই এতিয়া। আমাৰ মুনিন ফটোগ্ৰাফাৰ বৰ্তমান আজি ফটোশ্বুট হৈ আছে। আমাৰ পিকনিক খোৱা হৈ গ'ল, আনন্দ কৰা হৈ গ'ল। এতিয়া আমি ঘৰত যাম, আমাৰ ইয়াৰ কাম হৈ গ'ল। এই ধীৰু বাবু বাকীগিলা একদম ওপৰত যাই পিছে কৰবা গ'ল। তো বলক, ইয়াৰ পৰা আমি বিদায় ল'বৰ সময় হৈ গ'ল। आगे 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 ये जंगली टार्जन आ गया, हम लोगों के साथ जंगली टार्जन आ गया। तो बाय बाय हातीगाঁও জৰা। ভালেখিনি তললৈকে যাব লাগিব আমি। আজিৰ দিনটা বহুত আনন্দৰে গ'ল। আৰু এনেকুৱা বন্ধুৰ লগত একেলগে আহি কেনে ক'তবা অলপমান ফূৰ্তি কৰা, একেলগে
যি খোৱা যি নোখোৱা কিয় বহুত ভাল লাগে আমাৰ খানা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ ঘৰলৈ যাওঁ আমাৰ দিনটো আজি বহুত বছৰৰ মূৰত এটা ভাল দিন গ'ল হয়নে নহয় অমিত দা হয় না নহয় বহুত দিনৰ মূৰত কি কোৱা বান্তি বহুত ভাল লাগিলে নেক্সট আকৌ আহিম ইয়াতে হাৰুইনা হাসুইনা সাকায়ান হামজার বনা রিবা হে সাকাই সোনি দিন তা রিবা 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 পুই রিবা এই আমাৰ 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 শ্ৰীযুত বান্তি হিৰ কি আছিল নামটা তাৰ হিৰক জ্যোতি বান্তি হিৰক বান্তি মিউজিক অ হিৰক এইখিনি এই আমাৰ ভোলা দাদা ইয়াৰ নিজৰ গাঁৱত আহি কিনে নিজৰ ঘৰতে নাযায় কিনে মানুহ তোৰ বাৰালি গাঁওখন কোনফালে ৰাস্তাৰ সিপাৰে না অঁ দেখা পাইছো অঁ চ' আমি এতিয়া আমাৰ দিনটো আজি পূৰা ভালে কুশলে গ'ল পূৰা এনজয় হ'ল তো আজিৰ পৰা আজি মানে আমি ইয়াৰ পৰা বাই বাই আৰু চ' আপোনালোকে আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল পাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চ' বাই বাই ইয়াৰ গাড়ীখন বেয়া শ্লিপ কৰে শেষ খেলা পাবি না উঠা উঠা বাইকখন উঠা খাই দি নালাগে কটক ইয়াৰ গ্ৰিপটা মানে কিয়ে নাখাবি বুজিছা